Hello friends, আজি মই আপোনালোকলৈ লৈ আহিছো একেবাৰে এটা সহজ বিস্কিটৰ ৰেচিপি আৰু যেহেতু এতিয়া লকডাউন চলি আছে সকলোৱে বাহিৰত গৈ বেকাৰী বিস্কিট খাব পোৱা নাই গতিকে আহকচোন কেনেকৈ হেলদি কৰি আসলতে আমি এটা বিস্কিট বনাই খাব পাৰো হেলদি বিস্কিট আটাৰ হয় আহকচোন বনাবলৈ শিকো অতি সহজে বনাব পাৰিব তাৰ কাৰণে লৈছো এটা খালি মিক্সিং বাউল এয়া দেখিছে আৰু মই ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ পাউডাৰ সুগাৰ দিম মই মিক্সিত গুড়া কৰি লৈছিলো 2 চামুচ দিছো আপোনালোকে 3 পৰা 4 চামুচ দিব পাৰে মই যেহেতু মিঠা কম খাও সেইকাৰণে কম দিছো আৰু হে একেখন চামুচেৰে 2 চামুচ ঘিউ দিছো আৰু এতিয়া এই whisker-ডালৰ সহায়ত ভালকে মই মিক্স কৰি লম খুব ধুনিয়াকে মিক্স কৰি লব যদি আপোনালোকৰ ঘৰত হ্যান্ড মিক্সাৰ আছে তেতিয়াহলে আৰু সহজতে হ'ব আৰু যদি হে নাই মই এই whisker-ডাল দিয়ে দেখাইছো হাতেৰে কৰিতে অকমান সময় লাগিব কিন্তু চাওক কি ধুনিয়া ফ্লাফি হৈ গৈছে ঠিক এনেকৈ হ'ব লাগিব এটা ক্ৰিমি টেক্সচাৰতে আহিব লাগিব আৰু তাৰ পিছত দেখিব এইখিনি হৈ গৈছে এয়া চাওক ৰেডি হৈ গৈছে এতিয়া আমি ইয়াতে মিক্স কৰিম আটা হয় যেহেতু এই বিস্কিটটো আটাৰে বনাম মই 1 কাপ আটা দিছো আৰু দিছো 1/4 টিস্পুন বেকিং সোডা হাফ টিস্পুন বেকিং পাউডাৰ আৰু অকণমান নিমখ আৰু তাৰ পিছত এইখিনি whisker-ডালেৰে মই মিলাই লৈছো আৰু এতিয়া মই হাতেৰে মিক্স কৰিম এয়া চাওক হাতেৰে এনেকৈ মঠি ল'ব আৰু যেতিয়া হাতৰ মুঠিত আহিব তেতিয়া গম পাব যে এটো ৰেডি হৈ গৈছে খুব ধুনিয়াকে হাতেৰে মাৰি ল'ব এয়া চাওক এনেকৈ এতিয়া ৰেডি হৈছে এতিয়া আমি ফ্ৰিজত থোৱা মিল্ক দিম মিল্কৰ কোনো কোৱান্টিটি এক্স্যাক্টলি মই ক'ব নোৱাৰিম কাৰণ যেতিয়ালৈকে আপোনালোকে হাতেৰে মঠি থাকিব যেতিয়ালৈকে আটাৰ নিচিনাকে মঠা হৈ যায় ডোটো ৰেডি হৈ যাব তেতিয়ালৈকে মিল্ক দিলেই হ'ল তাৰ পিছত মিল্ক নিদিলেও হ'ব ফ্ৰিজত থকা মিল্ক এই কাৰণে দিবলৈ দিছো যাতে ঘিউখিনি গলি না যায় আৰু এয়া চাওক এটা খুব ধুনিয়া ডো ৰেডি হৈছে আৰু অকণমান ভ্যানিলা এসেন্স মই ইয়াত দি দিছো আৰু এতিয়া লৈছো এখন বেকিং পেপাৰ আৰু এই ডোটো মই হাতেৰে এনেকৈ বহলাই লম এনেকৈ ধুনিয়াকে এটা সফট ডো এটা ৰেডি কৰিব আৰু হাতেৰে হেচি পেলাই মই অকমান বহলাই লম আৰু তাৰ ওপৰত মই আৰু এখন বেকিং পেপাৰ দি লম আৰু আপোনাৰ ঘৰত যি থাকে যদি বেলনাৰ মাৰিডালো থাকে হেডালো ল'ব পাৰে মোৰ তাত এই ৰোলিং পিনডাল আছিল এটো দিয়ে মই বেলি লম যেনেকৈ ৰুটি বেলে ঠিক তেনেকুৱাকৈ পাতল কৰি আৰু এয়া চাওক হৈ গৈছে এনেকৈ পাতলকে বেলি ল'ব খুব ধুনিয়াকে হৈছে আৰু এই পিজ্জা কাটাৰ দি মই এটা স্কোয়াৰ কে কাটি লম সাইডৰ খিনি ধুনিয়াকে মিলাই পেলাই মই এনেকৈ কাটি লৈছো যাতে শেপটো ভালকে আহে আৰু এয়া চাওক এতিয়া যেনেকৈ ৰিবন কাটে ঠিক তেনেকৈ প্ৰথমতে এডাল ৰিবন টাইপত এনেকৈ কাটি ল'ব তাৰ পিছত আকৌ এই ফালৰ পৰা এনেদৰে কাটিব তেতিয়া শেপটো স্কোয়াৰ ধুনিয়াকৈ হ'ব দেখিছে ইমান ধুনিয়াকৈ হৈ গৈছে আৰু এটো হৈছে টুথপিকে দি এতিয়া মই হোল কৰি দিম সৰু সৰু ফুটা কৰি দিম যাতে ফুলি না যায় আৰু দেখিবলৈ পুৰা বজাৰৰ পৰা আনা বিস্কিটৰ নিচিনাই হয় কি ধুনিয়াকৈ ৰেডি হৈ গৈছে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে আৰু মই যেহেতু ওভেনত বেক কৰিম গতিকে এখন হৈছে ওভেন ট্ৰে তাতে মই অয়েল ব্ৰাশ কৰি পেলাই এখন বাটাৰ পেপাৰ দি লৈছো যাতে তলত জ্বলি না যায় আৰু লাহে লাহে যেহেতু পাতল হয় সাৱধানেৰে বেকিং ট্ৰেত এখনকৈ বিস্কিট আপুনি দি দিব আৰু এইখিনিতে মই পুনৰ কৈ দিম যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব নাই কৰা তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে মোৰ আহিবলগীয়া সকলো ৰেচিপিয়ে আপোনালোকে প্ৰথমেই পাব আৰু যাৰ ঘৰত ওভেন নাই তেওঁলোকে এনেদৰে টাৱাত বনাব পাৰে খালি টাৱাখন মোটা হ'ব লাগিব আৰু নন ষ্টিকৰ হ'ব লাগিব তাৰ পিছত এনেকৈ 10 পৰা 15 মিনিট সময় ঢাকি থব মিডিয়াম ফ্লেমত আৰু এয়া হৈছে ওভেনৰ পৰা উলিওৱা জাস্ট উলিয়াইছো মই গৰম হৈ গৈছে 10 পৰা 15 মিনিট সময় দিছিলো 160 আছিল টেম্পাৰেচাৰ যেহেতু সকলোৰে ওভেন বেলেগ বেলেগ গতিকে টেম্পাৰেচাৰটো আপুনি অকমান নিজে চেক কৰি থাকিব 10 পৰা 15 মিনিটত হৈ যাব লাগে আৰু এয়া হৈছে যেটো আমি যি আপোনালোকে টাৱাত বনাব পাৰে ৰেডি হৈ গৈছে 15 মিনিট লাগিলে মোৰ আৰু খুব ধুনিয়া কালাৰ আহিছে তেতিয়াহলে চাওক এফালে টাৱাত দিয়া আৰু এফালে ওভেনত দিয়া দুইখিনি বিস্কিটে মোৰ ৰেডি হৈ গৈছে আৰু খুবেই সহজতে হ'ব এই বিস্কিটটো আপোনালোকে বনাই খাব আৰু মিঠা মই কম দিছো আকৌ এবাৰ কৈ দিছো আপোনালোকে 3 পৰা 4 ডাঙৰ চামুচেৰে 4 চামুচ চেনি দিব পাৰে মই কমকে দিছো আৰু খুব ধুনিয়াকে ৰেডি হৈ যায় আৰু খুব হেলদি বিস্কিট হয় এটো গতিকে কেনেকুৱা লাগিল মোৰ ৰেচিপিটো জনাবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছো বাই বাই